মই বৰ্তমান আছোঁ কামৰূপ জিলাৰ দক্ষিণ কামৰূপ জিলাৰ অন্তৰ্গত দলেপাৰা গাঁৱত। আমাৰ দলেপাৰা গাঁৱত মই আহি থাকোঁতে এইসকল যুৱকক মই লগ পালোঁ। তেওঁলোকে হোলীৰ আনন্দ উৎসৱত ব্যস্ত। গতিকে মই তেওঁলোকৰ মাজলৈ দুই এষাৰ মই মনোভাৱ জানিম। তোমালোকে ক'ত ক'ত হোলী খেলিলা? গাঁৱতে খেলিলা? হোলী খেলি আছে আৰু হোলীৰ মাজত তেওঁলোক বিলীন হৈ গৈছে। এনেকৈ আমাৰ কৃষ্টি সংস্কৃতি জীয়াই থাকক আৰু হোলীৰ মাজেৰে আমাৰ অশান্তিৰ বীজবিলাক আঁতৰি শান্তি ঘূৰি আহক। ৰঙৰ উৎসৱ, হেপী হোলী। আজি ঘৰৰ পৰা ওলাইছোঁ আৰু আজি মই আৰম্ভণিৰ পৰা শেষলৈ ভিডিঅ'টো সম্পূৰ্ণলৈকে আপোনালোকে চাই থাকিব। আজি কেৱল হোলী আৰু হোলীয়ে দেখুৱাম আৰু বহুতকেইটা জেগাত মই আজি হোলী চাবলৈ যাম আৰু কেনেকুৱা কি কৰি আছে সেইবিলাক গোটেইখিনি মই আপোনালোকক আজি হোলীয়ে দেখুৱাম। আজি হোলী আৰু এইটো ৰঙৰ হোলী আৰু পিয়া হোলী দুয়োটাই মই আজি এই ভিডিঅ'টোত দেখুৱাম। এয়া মই হোলী খেলি আহি থাকোঁতে মানে ৰাস্তাৰে মই আহি থাকোঁতে এই আমাৰ তিনিজন সৰু আমাৰ চুনু মুনুক লগ পাইছোঁ। তোমালোকে ক'ত গৈছা হোলী খেলিবলৈ? বহুত দূৰত গৈছা। তোমালোকে ক'ৰ পৰা আহিছা? ছয়গড়ৰ পৰা আহিছা। মই তোমালোকক কেই টকা দিব লাগিব? 150। মোৰ লগত ইমান 150 টকা নাই অৱশ্যে। মই কিবা এটা দিম আৰু মোৰ লগত ইমান 150 টকা বৰ্তমান নাই। ৰাতিপুৱাৰ পৰা ওলাই আহিছোঁ, চাহ পানী পেট্ৰল ভৰাওঁতে 150 মান টকা মোৰ লগত নাই। কিবা এটা আছে তেওঁলোকৰ মাইনাহঁতক মই দিম। তোমালোকে সোনকালে ভালকৈ যাবা আৰু এইটো ৰাস্তা না, গতিকে ৰাস্তাটো চাওঁতে হোলী খেলিবা, একো কথা নাই। যাতে মাজলৈ নোযোৱা, তোমালোকে চাইডে যাবা হা। আৰু ৰংবিলাক তোমালোকে কাঢ়া ৰং ব্যৱহাৰ নকৰিবা, ফাকুটো ব্যৱহাৰ কৰিলে কথা নাই, চকুটো তোমালোকে বচাবা। ঠিক আছে, হোলীৰ ফূৰ্তি কৰি থাকা। হেপী হোলী বুলি কোৱা। আৰু জোৰে কোৱা হেপী হোলী। চাই থাকক বিষ্ণু দাসৰ ইউটিউব চেনেল বিষ্ণু টক্স। থেংক ইউ ছ' মাছ। এয়া আপোনালোকে বিষ্ণু দাসৰ ইউটিউব চেনেল বিষ্ণু টক্সত দেখিবলৈ পাইছে এইসকল যুৱকে হোলীৰ আজি যিটো পিয়া হোলী, আজি দ্বিতীয় দিন হোলীৰ পিয়া হোলীত এওঁলোকে এনেধৰণে হোলী তেওঁলোকে খেলি আছে। আপোনালোকক দেখুৱাইছোঁ যে ইউটিউব চেনেল বিষ্ণু টক্সৰ দৰ্শকক যে আমাৰ এইসকল যুৱক যুৱতীয়ে সুন্দৰভাৱে পিয়া হোলী খেলি আছে। চাই থাকক, এইটো পিয়া হোলী আমাৰ দক্ষিণ কামৰূপৰ এইফালে আমাৰ জনপ্ৰিয় এই পিয়া হোলী। ভিডিঅ'টো আৰম্ভণিৰ পৰা চাই থাকক আৰু বহুত মই এনেকুৱা হোলীৰ স্পেচিয়েল ভিডিঅ' মই আহি পাইছোঁ আৰু হেপী হোলী। মই আছোঁ বৰ্তমান ছয়গাঁও সমষ্টিৰ অন্তৰ্গত ছয়গাঁও বজাৰত। এইটো ছয়গাঁও বজাৰৰ আমাৰ কালী মন্দিৰ আপোনালোকে দেখা পাইছে, বিষ্ণু টক্সৰ দৰ্শকে দেখা পাইছে যে এইটো ছয়গাঁও কালী মন্দিৰ। ইয়াত যথেষ্ট মানুহ, ইয়াতে ধৰ্মপ্ৰাণ ৰাইজ আহে। আজি এইসকল স্থানীয় মানুহ ইয়াতে আহিছে আৰু যথেষ্ট উৎসাহেৰে এই হোলীৰ কাৰ্যসূচী তেওঁলোকে চলাই নিছে। আৰু আমাৰ লগতে কেইজনমান দাদা আছে, দাদাৰ পৰা মই জানিব বিচাৰিম, আমাৰ যথেষ্ট চিনিয়ৰ দাদা, আপোনালোকে যে এইটো সুন্দৰভাৱে পাতিছে, কিমান দিনৰ পৰা এই আমাৰ অনুষ্ঠানটো চলাই আছে? 10-12 বছৰ ধৰি চলি আছে। 10-12 বছৰ ধৰি তেওঁ কৈছে যে দাদাই আমাৰ 10-12 বছৰ ধৰি আমাৰ এই অনুষ্ঠানটো সুন্দৰভাৱে চলাই আছে। এইটো অনুষ্ঠানত যথেষ্ট উন্নতি আমি দেখিবলৈ পাইছোঁ। আমি সৰু থাকোঁতে ইয়াতে আমি বজাৰ কৰিবলৈ আহিছিলোঁ। এতিয়া এইটো অনুষ্ঠান সঁচাই ভাল লগা হৈছে আৰু চকুত লগা হৈছে। আশা কৰোঁ এইটো আকৌ ভাল চৰকাৰে বা জনসাধাৰণে লগ লাগি এই প্ৰজেক্টটো আগুৱাই নিয়ক। আৰু আমাৰ দেখুৱাইছোঁ ইয়াতে হোলীৰ যথেষ্ট আমাৰ আই মাতৃ আছে, আই মাতৃ, শিশু, বৃদ্ধা গোটেইখিনি সুন্দৰভাৱে ইয়াতে হোলী প্ৰদৰ্শন কৰি আছে। আৰু ভিডিঅ'টো আৰম্ভণিৰ পৰা চাই থাকক আৰু আপোনালোকে এনেকুৱা নতুন ভিডিঅ' পাই থাকিবলৈ বিষ্ণু নাম তেওঁলোকে হয়তো মোক ৰংটো এইকাৰণে দিয়া নাই যে মই মানে ভিডিঅ' কৰি আছোঁ, তেওঁলোকে মই পিয়াকৰ